বহুত ধুনীয়া এযোৰ কটন নুনি ৰেডি হৈছে দেখিছেনে আপোনাৰ কালাৰটো হৈছে লেভেণ্ডাৰ কালাৰ আৰু ইয়াতে আপোনাৰ কামখিনি কৰিছে কফি কালাৰৰ মানে লেভেণ্ডাৰৰ ওপৰত কফি কালাৰ বাকী এনেকৈ আমি পখিলা দহি কৰি দিয়া হৈছে কাপোৰযোৰ ইমানেই ধুনীয়া লাগিছে নহয় মাজৰ বুটাখিনি সৰু ওপৰলৈ অকণমান ডাঙৰকৈ এনেকৈ মানে মিহি মিহিকৈ বুটাখিনি কৰিছে ডাঙৰ সৰু মিক্স কৰি একদম কাপোৰযোৰ বহুত গৰ্জিয়াছ লাগিছে দেখিবলৈ এযোৰ দেখিছেনে ইমান ধুনীয়া হয় পাৰিখিনি একদম মিচিং ডিজাইনত বহুত ধুনীয়া পাৰিখিনি ডিজাইনটো এয়া যথেষ্ট ধুনীয়া পাৰিখিনি বাকী ব্লাউজ পিচ থাকিব চিম্পুলকৈ আৰু লগতে মেখেলাখন থাকিব এনেকৈ মেখেলাখনো ছেইম হয় পেটাৰ্ণটো আপোনালোকৰ ডাঙৰ সৰু এনেকৈ মানে তলৰ চানেকিখন একদম মিচিং চানেকি দেখি ধুনীয়া হয় চানেকিখন বহুত ধুনীয়া গছপুটা দিয়া আছে ইয়াতে আপোনালোকৰ সেই সৰুকৈ এটা গছপুটা দিয়া হৈছে আৰু ওপৰলৈ অকণমান ডাঙৰকৈ এটা দিয়া হৈছে মানে আনকমনকৈ এযোৰ নিকটন ৰেডি হৈ আহিছে এযোৰৰ মূল্য মাত্ৰ 2500 টকা যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব আৰু মোৰ ফেচবুক লাইভত সকলোৱে শ্বেয়াৰ কৰি ৰাখিব থেংক ইউ